চাওঁ কি কি আছে ভিতৰত छोटा इमान थापो जे मैं बन मानु थापो मानु वेलकम टू रीजनल साइंस ये है पकेल फुलो पकेल पेंडुलम এইটো এটা দোলন যি পৃথিৱীৰ আনিগতি ঘূৰ্ণন ব্যাখ্যা কৰে Ancient Indian technologies at a glance. Harappan technology, pottery, copper, gems and jewelry, traditional craft. শক্তিযুক্ত বল ইয়াত বলবোৰ চাৰ্কাছৰ বাজিকৰ নিচিনাকৈ ঘূৰি ঘূৰি বিভিন্ন পথেৰে গতি কৰে ইয়াত বল যায় মানে ন এনেকৈ যেনি তেনি এইটো ছাৰ চাকনৈয়া পানীত যেনেকৈ চাকনৈয়া সৃষ্টি হয় দেখিছে এই চেঞ্চৰটোত যিমান হাত হেৰি কৰা হয় সিমান মানে ইয়াত পানীত চাকনৈয়া সৃষ্টি হয় ইয়াত জিমনাষ্টিক মাৰিব ছোৱালীগৰাকী মই আছোঁ জিমনাষ্টিক মাৰিছোঁ itu কি দেখাম ভূত ভূত এইটো চব মজা লাগিছে ওচৰলৈ যা দূৰলৈ আহ रसायन विज्ञान की दुनिया बहुत बस्तु আছে চাবলৈ ল'ৰা ছোৱালীসকল বিদ্যাৰ্থীসকল আহিব পাৰে ইয়াত গুৱাহাটীত আহিলে আহিব নিশ্চয় এবাৰ ছায়েন্স মিউজিয়ামলৈ ইয়াত বহুত ধৰণৰ বস্তু আছে চাবলগীয়া বহুত বস্তু আছে ইয়াত চাবহি এয়া এটা দূৰবীন ফাদাৰ অফ ইণ্ডিয়াৰ কেমিকেল ইণ্ডাষ্ট্ৰীৰ যি পিতৃপুৰুষ পিচি ৰয় ইলেক্ট্ৰপ্লেটিং দেখিছে এয়া এটা চুইচ আছে টিপি চাওঁচোন কি হয় চুইচটো টিপক আৰু তলৰ ঘটনাবোৰ লক্ষ্য কৰক সেউজীয়া ৰঙা পোহৰ কেথত আৰু এনত হৈ যায় প্লেটিনাম ইলেক্ট্ৰডডাল কপাৰ ছালফেটৰ ওপৰত ডুবাই দিয়া আছে এয়া ঘৰৰ বস্তু ঘৰত লগোৱা কল কব্জা ডেকৰেশ্যনৰ
এইটো এটা মানুহৰ শৰীৰৰ যিবিলাক আছে এলিমেণ্ট কাৰ্বন কেলছিয়াম নাইট্ৰজেন ফছফৰাছ হাইড্ৰজেন অক্সিজেন এইবিলাক দেখুওৱা হৈছে কিমান পাৰ্চেণ্ট থাকে সেইটো দেখুৱাইছে নেকি হয় শৰীৰ কিহে গঠিত হয় সেয়া দেখুওৱা হৈছে এয়া পিলাৰ্ছ অফ কেমেষ্ট্ৰিৰ যি স্তম্ভ সেয়া দেখুওৱা হৈছে কোনে কোনে এয়া কেমেষ্ট্ৰিৰ জন্ম দিছিলে তেওঁলোকৰ এইবিলাক কছমেটিক প্ৰডাক্টবিলাক আৰু আছে অইল ছেকশ্যন পেইণ্টছ ফাৰ্টিলাইজাৰ মেডিচিন কোনে সেইবিলাকৰ বিষয়ে আছে আৰু এইটো এটা পেট্ৰলিয়াম ৰিফাইনেৰী এটা দেখুওৱা হৈছে এয়া এটা ৰিফাইনাৰী আৰু এয়া সৌৰজগত এয়া কেমেষ্ট্ৰি অফ ছ'লাৰ ছিষ্টেম এয়া সৌৰজগতৰ 9টা গ্ৰহৰ বিষয়ে বৰ্ণনা কৰা আছে আৰু ইয়াত গাৰ্ডেন অফ ফেম এয়া দেখিছে হিষ্টৰী অফ এলিমেণ্টছ খুব সুন্দৰভাৱে সময় কটাব পাৰিব ইয়াত আৰু যথেষ্টখিনি জ্ঞান অৰ্জন কৰিব পাৰিব ইয়াত আহিলে আপোনালোকে কিছুমান বস্তু বুজি পাইছোঁ কিছুমান বস্তু মাথা উখুৱাই দি গৈছে এতিয়া যাদু এখন মই যাদু দেখোন এতিয়া ছায়েন্স মিউজিয়ামত আহি যাদু দেখোন এতিয়া চাই থাকিব এতিয়া পানী নাই ইয়াত ফুল নাই মই এতিয়া ইয়াত যাদু দেখোন ধৰি থাকক যাদুতে কাম কৰা নাই ভালকৈ এইটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰুম হয় সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে আছে কিছুমান বস্তু এয়া ঝুলনা আছে এখন বাইক দেখিছে একোৱে খেলিব পৰাকৈ হলোগ্ৰাম সৰু ল'ৰা হৈছে আজি কি নোলায় এই তোমাৰ কাৰণে নহয় Now, ini kan. Sah. Sama bawa kak. Oh. Oh, machines. এইবিলাক চেল এইবিলাক মানুহৰ শৰীৰত থকা চেলছবিলাক দেখুওৱা হৈছে ৰাতি আৰু জীৱৰ এটা হেৰি দেখুৱাইছে যেনেকৈ ধৰক এটা প্লেইন দেখুৱাইছে এইফালে চৰাই এয়া সাগৰৰ তলৰ এয়া চাৰ্ক দেখুৱাইছে এয়া এয়া জীৱ সৰীসৃপসমূহ
Itu mau ba? এয়া সাপৰ ছাল মুখ ওলাই যে এইটো এটা চাৰ্ক এইফালে সাগৰৰ তলৰ উদ্ভিদবিলাক দেখুওৱা হৈছে ডাৰউইনৰ যিটো ড্ৰামা ডাৰউইনৰ এইবিলাক নেচাৰেল ফ্লাইছবিলাক হা এয়া ডাৰউইনৰ ড্ৰামা দেখুৱাইছে থ্ৰী চিনেমা দিয়া হয় এয়া কোল মাইনিঙৰ লগত কয়লা খনন কাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ দেখুওৱা হৈছে কি আছে কয়লা খনন কাৰ্যত ব্যৱহাৰ হোৱা এয়া কেনেকৈ মাইনিং কৰে সেয়া দেখুওৱা হৈছে এয়া ফান চায়েন্স মিৰৰ মেজিক আছে এইটো কাৰেণ্ট আছে চাব কাৰেণ্ট মাৰিছে ৰিংটো পেণ্ডুলাম ব্ৰহ্মাৰ থাল এখন ব্ৰহ্মাৰ থাল কাহিনীটো পঢ়ি চাব প'জ কৰি ক'ত এইটো চোৱা ফ্লটিং বল ৰিপেয়াৰিং চলি আছে এবাৰ আন এটা যাদু দেখাওঁ এটা ভয়ংকৰ এটা যাদু দেখাওঁ এই থালখন দেখিছে এইখন থালত মোৰ মাথাটো দেখিবলৈ পাব কি কৰিছা যাওঁ কিবা এটা বজাবলৈ চাম দেই কিবা এটা বজাবলৈ চাম যাওঁ
মিৰৰ মেজ, ইয়াত এবাৰ মিৰৰ মেজত সোমাই যাম। এয়া দেখিছে আকাশ। বাট হেৰালো এতিয়া। নাযাওঁ পৰিৱেশটো আছে হেৰিটো নাচাই হেৰিটো নাচাই চাই দিলে ভাল লাগে বস্তুবিলাক তই গেলি নহয় See your back. What do you see? Oh, aku dia bisa dosa. এজনী আছে কাছ দেখোন এতিয়া কাছ দেখোন কাছ চাব কিবা দিবলৈ গৈছে বলে উঠি আহিছে খাবলৈ একো নাই ন পুৰুকিটা করছে এইটো ঘাঁহ লগা নিচিনা হেলাই লাগি থাকে ওপৰ চলংখন। এবাৰ একুৰিয়াম যাওঁ একুৰিয়ামলৈ। বিভিন্ন প্ৰজাতিৰ মাছ এয়া চব। এয়া টাইগাৰ বাৰ্ড, টাইগাৰ ফিছ। এয়া ডিছকাছ ফিছ, সিহঁতি কথা পাতি থাকে এইটো সেইটো লগত, আলোচনাত মিলিত হৈ আছে। এয়া টাইগাৰ শাৰ্ক ফিছ, এইটো বহুত ডেঞ্জাৰ আকৌ, এই কেনেবাকৈ হেৰি কৰিলে। এয়া ফিটাৰ মাছ, ফিটাৰ ধুনীয়া। এয়া এৰুৱানা ফিছ, এয়া অস্কাৰ ফিছ, অস্কাৰ ফিছে। এলিভেনো শার্ক ফিশ, খলিহনা মাছ, ইমান ডাঙৰ খলিহনা মাছ এইটো।
গৌৰামী ফিছ, অসমীয়াত খলিহনা মাছ, ডাঙৰ এটা বৃহৎ আকাৰৰ খলিহনা মাছ। আফ্ৰিকান নাইফ ফিছ, কান্দুলি মাছ আচলতে এয়া কান্দুলি মাছ দেখিছে, আফ্ৰিকান নাইফ ফিছ বুলি কয় এয়া ইংৰাজীত, এইটো কান্দুলি মাছ। আৰু এইবাৰ দেখুৱাম আমি খাই ভাল পোৱা, মাঘৰ বিহুত প্ৰায় খাওঁৱেই, চিতল মাছ। এয়া হৈছে চিতল মাছ। এয়া ভাটৌ মাছ। চিতল মাছ চাফা পানীত থাকোঁতে সিহঁতৰ অৱস্থা এনেকৈ। ভাটৌ মাছ। এঞ্জেল ফিছ। এলিগেটৰ ফিছ, ঘৰিয়ালৰ নিচিনা মাছ এয়া, নামটো এলিগেটৰ ফিছ। গ'ল্ড ফিছ, একুৰিয়ামত সজাই থয় এইটো গ'ল্ড ফিছ। এয়া কাপ ফিছ, কাপ আমাৰ ফিচাৰীত পোৱা মাছ এয়া, গল্ডেন কাপ, চিলভাৰ কাপ, মাথা ঘূৰাই যায়। এয়া পুঠি মাছ, চাওক পুঠি মাছ চা, ইমান জাকে জাকে পুঠি মাছ। খাই মজা লাগিব বে। কি শহাপহু আছে? এটা বাহিৰত ওলাই আছে। প্ৰক্ৰিয়া আছিলে সেয়া দেখুওৱা হৈছে। এয়া অষ্ট্ৰেলোপিটেকাছ, এয়া বান্দৰ, লাহে লাহে হেমু হেবেলিছ, তাৰপিছত হোমো ইৰেক্টাছ, তাৰপিছত এয়া নিয়েণ্ডাৰথেল মানুহ, এয়া মানুহ হ'লে অকণমান আহিলে আৰু তাৰপিছত একেবাৰে বৰ্তমান হোমো চেপেনিয়াছ।